ডিম্পি কালাৰ চোৱা আকৌ মিলি ঝিলি গুলি লক অকণমান। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল, মোৰো ভাল। আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ'। চাই ভাল পাব, তাৰপাছত শেষলৈকে চাব দেই। আজি বিষয়বস্তু হৈছে আমি 11জনীয়া গোট সঞ্চয় গোটত আছোঁ মানে। সেই কেইগৰাকী লগ লাগি আজি কিটি পাৰ্টি এটা চলাইছোঁ। সেয়েহে পাৰ্টিটো কেনেধৰণে চলাইছোঁ আপোনালোকক অকণমান ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম আৰু দেই। তাৰপিছত এতিয়া সেই ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। তাৰপিছত আজি মোৰ ভাগত পৰিছে মানে কেঁচা বুট তিয়াই থৈছিলোঁ, সেই বুট বইল বুটৰ মানে এটা ধুনীয়া চটপটা মানে চাকনা আৰু দেই, চাহৰ লগত খাবলৈ সেইখিনি বনাই আছোঁ। তাৰপাছত এয়া গৰম যিহে পৰিছে, ঘামিছোঁ আৰু দেই। তাৰপাছত ব্লগটো সেই আগৰ ভিডিঅ' দেখিছিলে লগৰীয়া টাইপৰ অলপ মামী, ইন্দু মামী, সেই সিহঁতৰ ঘৰত মানে পাৰ্টিটো আয়োজন হৈছে। তেনেহ'লে আগৰ ভিডিঅ'খিনি চাই থাকক, গম পাই গৈ থাকিব। ইয়াৰ দেখিছে চানা বইল হৈ গ'ল, পানীটো অকণমান টুকিবলৈ দিছোঁ। দি সেনেকৈ পেকিং কৰি নিব লাগিব। তাৰপিছত এয়া পিঁয়াজ কাটিয়ে থৈছোঁ 3টা একদম দেই, খাব আৰু মজা আছে লাল চাহৰ লগত। এইফালে জলকীয়া কাটিলোৱে দেখিছে। তাৰপিছত নিমখ বইল কৰোঁতে দিছিলোঁ আৰু অকণমান দি দিওঁ। তাৰপিছত এটোপমান মিঠাতেল দি দিওঁ দেই, বেছি দিলেও বেয়া লাগিব, খুব বেছি মানে এটোপমান আৰু। এতিয়া আৰু কিহে পায়, খোৱাহে কথা আৰু ন। ফাইনেলি ঠাণ্ডা হৈ গ'ল দেখিছে। এয়া এতিয়া ভৰাই ল'লোঁ বাতিত। এতিয়া আৰু লৈ চানাৰ টোপোলাটো লৈ এয়া মামীহঁতৰ চোতালত পালোহি। চক এয়া কি ধুনীয়াকৈ ফুলবাৰী পাতিছে দেই। চেণ্ডেল দুযোৰমান দেখিছোঁ। আমাৰ আয়তীসকল পালেহিয়ে হপায় দেই। এইয়া সঁচাকৈ পালেহি। লগে লগে মই পিছফালে চোতালত গুচি আহিলোঁ। এয়া দেখিছে উতলা গৰম পানীত জুবুৰিয়াই পাখিবিলাক এৰুৱাই আছে। এইফালে আছে মইনা, এইফালে আছে নিতালী, এইফালে আছে ঘৰৰ গৃহস্থনী মামী। মোক কৈছে মেখেলা পুৰিব, আঁতৰি দিয়া। তাৰপাছত কৈছে মোক নেদেখুৱাবা কৈছে। মই ইমান জধে মধে আছোঁ। কিমান ধুনীয়া পকোৱা এটা চাদৰ লৈ আছে, আকৌ কৈছে নেদেখুৱাবা। হাঁহৰ গজালিবিলাক এয়া দেখিছে মই এনেকৈ জুইত পুৰি দিছোঁ। তাৰপিছত এইফালে লগৰ শ্যামলী আৰু জুপি তৰা হয়। তাৰপিছত এয়া হৈছে মামা, এই গৃহস্থ ঘৰৰ কাটি কুটি চাফা কৰি দিলে। তাৰপিছত ভিতৰত এয়া দেখিছে চবৰ ভাগে ভাগে লাগি আছে। আমাৰ গোটৰ চবচে ধুনীয়া বোৱাৰীজনী এয়া ৰচুন আদা লগাই দিছে কাম দেই। তাৰপিছত এয়া দেখিছে টোপোলা ভাত বনোৱা প্ৰচেছ এয়া অলপ দেখুৱাই দিছোঁ। ওপৰত এয়া চাউলখিনি এনেকৈ ভাপত, খৰাহীটো কিন্তু ফুটা আছে দেই, তলত পানী উতলি আছে তলত। তাৰপিছত জুই, তাৰপিছত এয়া অলপ উলিয়াই এনেকৈ টোপোলা বনাই আছে, কৌপাতত বান্ধি আছে। এইগৰাকী হৈছে লগৰ বাইদেউ সম্বন্ধীয়াও হয়। তাৰপিছত সকলোখিনি যোগাৰ কৰাৰ পিছত আটাই এনেকৈ চাহ খাবলৈ বহিলোঁ। কোনোবাই পিঠা আনিছিলে, কোনোবাই জেলেপি আনিছিলে। মোৰ চানাখিনি কিন্তু বোলে ভাতৰ লগতহে খাব। সেয়েহে এয়া জেলেপি টেষ্ট কৰিলোঁ, ভাদৈ পাচলি জেলেপি। এয়া নিতালী চিনি পাইছে আৰু। তাৰপিছত এইফালে গৃহস্থনী দেখোঁ পখিলাজনী হৈ ওলালে। তাৰ পিছফালে দেখিছে দীপামণি, একে গোটৰে হয় আমি গোটেইকেইজনী আৰু দেই। তাৰপিছত এয়া দেখিছে সেয়া আৰু মিলিজুলি ভাত এসাঁজ খাওঁ বুলি আজি বহুত দিনৰ পৰা মানে প্ৰগ্ৰেম বনাইছোঁ নিমিলেই। এইফালে পলিয়ে মাছ বনাইছে, এইফালে সেই ভৱানী বাইদেৱে আনিছিলে। একো নহয় নপৰিলে। হয় আৰু এক্সিডেণ্ট ন। হাঁহ মাংস বনিছে দেই। এইফালে আমাৰ ভৱানী বাইদেৱে বনাইছে, সিজাইছা ন। একেলে কি হ'ব চিন্তা কৰিছা। কোমোৰা এতিয়া মই ঘৰৰ পৰা আহোঁগৈ। এইফালে ডিম্পি আহিলা, চাৰ্টিফিকেট দিব লাগিব। চাৰ্টিফিকেট এতিয়া টেষ্টিং কৰিলেহে দিম আৰু। ঐ ডিম্পি কালাৰ চোৱা আকৌ, কালাৰ দেখো। আইতাই থৈছিলে দেই এইখিনি সাজ। তোমালোকৰ মৰমতে বনালো দেই। থেংক ইউ ছ' মাছ। চাওকচোন আইতা ইমান ধুনীয়া সাজ থৈছে। আপোনালোকে ভাবিছে নেকি এনেই সাজ? সঁচা সাজ, সঁচা সাজ। আয়ো শুনজনী টেষ্টিং কৰিব দিলে মোক। মিলি ঝিলি গুলি লক অকণমান, মিলি ঝিলি ফূৰ্তি কৰা। টেষ্টিং হৈছে মুখৰ এক্সপ্ৰেশ্যন দেখি গম পাব আপোনালোকে। বিৰাট ধুনীয়া মিঠা সঁচাকৈ। আকৌ আগতে মানুহে থোৱা যে আমি চোৱা নাই, গিলাচ এটা আনা আকৌ মোৰ ফালে এগিলাচ থৈ লওঁ। তেখেতে হিংসাতে মোলৈ চাই আছে, এতিয়া পলালে। তাৰপিছত আগফালে এয়া ড্ৰয়িং ৰুমত দেখিছে সৰু ল'ৰা ছোৱালীখিনিক দি দিলোঁ গোটেইখিনি ভাত মাছ যেনেকৈ হৈ গ'ল। সিহঁতক বোলো আগতীয়াকৈ ভাতকেইটা খুৱাই লওঁ। তাৰপাছত সৌফালে গুলুৱে চাওক কোনো কাণসাৰ নিদিয়া দেখি নিজে দাইল লৈ ল'ব বিচাৰিছিলে। মাছ আৰু জাতিলাও। তাৰপিছত এয়া চাওক চাকনা খাব লাগিব আৰু দেই। জাতিলাও বাকলি, আলু, অদৰকাৰীবিলাক আৰু
তাৰপিছত এয়া পনীৰ হাঁহ মাংস নোখোৱাখিনিৰ কাৰণে। তাৰপিছত এইখিনি টোপোলা ভাত, এইফালে চালাড, এইফালে চাটনি, তাৰপাছত এইফালে হাঁহ মাংসৰ মানে গ্ৰেভি টাইপ অলপ আৰু দেই, যিহে নেকি ল'ৰা ছোৱালীবিলাকে গ্ৰেভি বিচাৰে, সেয়েহে কোমোৰা দিয়া মাংস গ্ৰেভি। আটাই এয়া ড্ৰয়িং ৰুমত বহি ল'লোঁ, ল'ৰা ছোৱালীখিনি যিহে নেকি ভাত খাই উঠিলে। তাৰপিছত এয়া দুগিলাচ লৈ ল'লোঁ, সকলোৱে দেখিছে অকণমান লৈ ল'লোঁ, এয়া গোলকৈ বহি ল'লোঁ, যিহে নেকি আমি বহুত দিনৰ মূৰত প্ৰগ্ৰেমটো বনাইছোঁ, সেয়েহে আইতাই মৰম চেনেহত থোৱা সাজকণ লৈ লওঁ আৰু দেই। কেনে মজা, আপোনালোকে নেভাবিব আকৌ দেই আমি মদাহী বোৱাৰী বুলি। যিহে নেকি সাজকণ হৈছে আমাৰ অসমীয়া মানুহৰ জাতীয় সম্পদ, যিহে নেকি গম পাইছে আৰু সেয়েহে মানে অকণমান ভিডিঅ' যোগেদি দেখুৱালোঁ। আৰু সাজখিনিও আইতাই থোৱা সাজখিনি বহুত ধুনীয়া দেই। তাৰপাছত এয়া নিতালি, তাৰপিছত সেয়া আৰু লগে ভাগে খালোঁ, আপোনালোকে আকৌ ভুল নুবুজিব সেয়া আৰু। তাৰপিছত এয়া আটাই এনেকৈ বহি ল'লোঁ, টোপোলা ভাত চোপোলা ভাত গোটেইখিনি আনি বোলো যোগাৰ কৰি লওঁ, ভাতকেইটাও খাওঁ, যিহে নেকি প্ৰায় 10টামান বাজিব হ'ল। আজি ভিডিঅ'টো এনেকৈ তৈয়াৰ কৰিলোঁ, বাই।